এমাৰ কি? এমাৰ কেনেকৈ হ'ব পাৰে? এমাৰ হ'বলৈ ন্যূনতম শিক্ষাগত অৰ্হতা, বয়স আৰু দৰমহা কিমান, এই সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। হাই বন্ধুসকল, মই ইমদাদ। প্ৰথমতে আহো, এমাৰ কি? এমাৰ হ'ল মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। আপোনালোকে হয়তো লক্ষ্য কৰিছে ডক্টৰ ক্লিনিক বা হস্পিটেলত ফৰ্মেল ড্ৰেছত কিছুমান মানুহ ডক্টৰৰ বাবে অপেক্ষা কৰি থাকে। এইসকল আন কোনো নহয়, এইসকল এমাৰ বা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হ'ল চেলছ এণ্ড কমিউনিকেশ্যন প্ৰফেচনেলছ, যিয়ে কোনো ফাৰ্মাচিউটিকেল কোম্পানীৰ মেডিচিন, হেল্থ কেয়াৰ প্ৰডাক্ট ডক্টৰ, হস্পিটেল আৰু কেমিষ্টত গৈ প্ৰমোট কৰে, যাতে ডক্টৰে প্ৰেছক্ৰাইব কৰা ব্ৰাণ্ডটো সহজে উপলব্ধ হয়। এতিয়া আহো শিক্ষাগত অৰ্হতা আৰু বয়স সম্পৰ্কে। তাৰ আগতে আমি কোম্পানীৰ ধৰণ সম্পৰ্কে কেইটামান কথা জানি লওঁ। সাধাৰণতে আমাৰ ইয়াতে তিনি ধৰণৰ কোম্পানী আমি লক্ষ্য কৰোঁ। প্ৰথমটো হ'ল MNC, মাল্টি নেশ্যনেল কোম্পানী, যি ফৰেন বেছড কোম্পানী হয়। দ্বিতীয়তে ইণ্ডিয়ান MNC। ইণ্ডিয়ান MNC মানে হ'ল ইণ্ডিয়ান বেছড মাল্টি নেশ্যনেল কোম্পানী, যিসকলৰ অৰিজিন ইণ্ডিয়ান হয় আৰু তেওঁলোকৰ গ্ল'বেল প্ৰেজেন্সো আছে। আৰু তৃতীয়তে হ'ল লোকেল বা ডমেষ্টিক কোম্পানী, যিসকল অকল ভাৰততে বা কোনো এটা ৰিজনত তেওঁলোকে ব্যৱসায় কৰে বা তেওঁলোকে বিজনেছ কৰে। এইসকলক আমি লোকেল কোম্পানী বা ডমেষ্টিক কোম্পানী বুলি কওঁ। এতিয়া এই কোম্পানী অনুসৰি আমাৰ শিক্ষাগত অৰ্হতা বা বয়স নিৰ্ধাৰণ হয়। মই কিয় কৈছো, কাৰণ MNC কোম্পানীসমূহত অকল চায়েন্স বেকগ্ৰাউণ্ড থকা কেণ্ডিডেটবোৰ হায়াৰ কৰে এজ এ ফ্ৰেছাৰ।